আজি আমাৰ যেটো ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নছ UFBU অৰ আণ্ডাৰত যে এখেতসকলে আমাক সমস্ত বেংক কৰ্মীসকলক অনুৰোধ জনাইছে যে চৰকাৰৰ যেটো নীতি ইয়াৰ বিৰুদ্ধে আমি আমাৰ যেটো দুখ প্ৰকাশ কৰিব লাগে সেইটো কাৰণে আমি সকলো কৰ্মচাৰীবিলাকক 5 বজাতে আমি আমাৰ কাম কৰ্মবিলাক বন্ধ কৰিব দিছোঁ আৰু আমাৰ বিভিন্ন স্থলীত ব্ৰাঞ্চৰ সন্মুখত বা টাউনৰ মাজমজিয়াত এই দুখ প্ৰকাশটো আমি প্ৰকাশ কৰিছোঁ। ডিমাণ্ড হ'ল বহুত দিনৰ পৰা 5 দিনীয়া বেংকিং যে সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে আমাৰ বেংকৰ কাম কৰ্ম থাকিব লাগে বুলি আমি ডিমাণ্ড কৰি আছিলোঁ। চৰকাৰে বহুতবাৰ প্ৰতিশ্ৰুতি আজিলৈকে এইটো সফল কৰা নাই। সেইটোৰ বিৰুদ্ধে আমি এইটো হ'ল আমাৰ এটা দাবী আৰু তাৰ পৰৱৰ্তী আমাৰ বেংকৰ যেটো PLI স্কিম পাৰফৰ্মেন্স লিংক ইনচেন্টিভ ইয়াতো বহুত ভেদভাৱ কৰি পেলাই মেনেজমেণ্টে আমাক ডিভাইড এণ্ড ৰুল কৰি আছে। সেইটোৰ বিৰুদ্ধে আমি এই আজিৰ যেটো আন্দোলন এইটো কাৰ্যসূচী কৰা হৈছে। ইয়াৰ লগত যেটো বেংকে যেটো কমিটমেণ্ট দিছিলে 12 বাই পাৰ্ট সেটেলমেণ্টত সেইবিলাকো আমাক এতিয়ালৈকে পূৰণ কৰা নাই। তো সেই গোটেইকেইটা ইস্যু লৈ পেলাই আমি আমাৰ দুখ প্ৰকাশ কৰাৰ কাৰণে আজি এই ধৰ্মঘটটো কৰিছোঁ। NPSটো বাতি আপোনালোকে OPS বিচাৰিছে? হয়, OPSটো বেচিকেলি আমি বেংকৰ ফালৰ পৰা ওল্ড পেঞ্চন স্কিমটো বিচাৰিছোঁ। যেহেতু 2004-05 পৰা যিবিলাক জইন কৰিছে সিহঁতে ওল্ড পেঞ্চন স্কিমটো নাপায়। NPSত ইহঁতক NPS অফাৰ কৰা হৈছে। এইটো ৰিভাৰ্ছ কৰিবৰ কাৰণে আমি এমপ্লয়ী তৰফৰ পৰা আমি এইটো দাবী জনাইছোঁ। ছেপ্টেম্বৰ মাহৰ কোন তাৰিখৰ পৰা আপোনালোকে যেটো আন্দোলন লোৱাৰ এইটো আমাৰ যেটো আমাৰ ইউনিয়নৰ যেটো প্ৰট'কল আমি চৰকাৰক আগষ্ট মাহিনৰ 26 তাৰিখত আমি নটিচ কৰিলোঁ যে 15 দিন পিছত আমি 11 তাৰিখ ছেপ্টেম্বৰত প্ৰথম ষ্ট্ৰাইকটো কৰিব। তাৰপিছত আমাৰ ছেপ্টেম্বৰৰ 28, 29, 30 তিনিদিনা আমি ষ্ট্ৰাইকৰ নটিচ দিছোঁ আৰু অক্টোবৰ মাহত আমাৰ ইনডিফিনিট ষ্ট্ৰাইক হ'ব যদি চৰকাৰে আমাৰ কথা নামানে। সেইটোৱে আমাৰ দাবী। থেংক ইউ।